হাতীৰ পিঠিত আমি হাতী আমাৰ ঘৰত আহিছে আজি। নাম কি বাৰু? লক্ষী। আজি লক্ষী আমাৰ ঘৰত আহিছে। বিটু মাজে মাজে এনেকৈ আমাৰ ঘৰত গজৰাজ আহি থাকে। আমি আহিলে এনেকৈ মৰম কৰোঁ, চাউল ফল মূল দি। মোৰ নেফিউ বিটু বহুত সৰুৰ পৰাই হাতীত এনেকৈ উঠি যেতিয়া আহে উঠে, মৰম কৰে, সি বৰ ভাল পায়। আমিও বহুত ভাল পাওঁ হাতীজনীক। আপোনালোকে ভাল পায়নে হাতীক? যদি ভাল পায় জনাবচোন মোৰ কমেণ্টত। হাতীজনীয়ে চাউলখিনি খাই থালিখন মোৰ হাতত উঠাই দিছিলে যদিও মই গমেই নাপালোঁ। খুব ৱেল ট্ৰেইনড, বৰ মৰমীয়াল। এনেকৈ হাতীজনীয়ে কিবা অলপ খাই বৰ মৰম লগাকৈ নমস্কাৰ এটা দি গুচি যায়। চাওকচোন কি ধুনীয়াকৈ নমস্কাৰ। ঘৰতে যিহেতু গজৰাজ আহিলে, গতিকে মই আৰু বিটুই দুই এখন ফটো উঠি ল'লোঁ। নেক্সট আমাৰ ঘৰৰ ওচৰৰ দাদা এজনৰ ঘৰত গ'ল আৰু হাতীজনীয়ে গেটখন নিজে খুলি লৈছে। চাওকচোন হাঁহি থাকে হাতী। এটা ঘৰত মাইনা ওলাই আহিলে, মাইনাও কিবা অলপ খাব দিলে আৰু আমি তিনিটাই চেলফি উঠিলোঁ। সঁচাই ফিল হৈছে দেই, হাতীক কিয় জেণ্টেল জায়েণ্ট বুলি কোৱা হয়। তাৰপিছত হাতী গ'ল আৰু এজন দাদাৰ ঘৰত, তাতেও তেখেতসকলে অলপ মৰম চৰম কৰিলে। তাৰপিছতে আৰু এখন নাটক ষ্টাৰ্ট হ'ল আমাৰ বিটুৰ। সি এতিয়া ঠেনঠেনাই আছে, হাতীৰ পিঠিত উঠিব লাগে, ময়ো উঠিব লাগে, সিও উঠে। চ' মই ডিচাইড কৰিলোঁ ফাইনেলি ময়ো উঠোঁ, বিটুকো উঠাওঁ আৰু অকণমান ব্লগিঙো কৰি দিওঁ আপোনালোকৰ কাৰণে হাতীৰ পিঠিৰ পৰাই। বহুত বছৰ হ'ল হাতীৰ পিঠিত নুঠা। চ' ফাৰ্ষ্ট এটেম্প ফেইল, ছেকেণ্ড এটেম্প ফেইল, থাৰ্ড এটেম্পতহে উঠিব পাৰিলোঁ। অকণমান লাজো পালোঁ দেই। হাতীৰ পিঠিত আমি আজি ৰাজা পাম হাতীৰ পিঠিত। হাতীটোৰ কি নাম? জয়মালা। জয়মালা। তোমাৰ নাম? বাবু। জয়মালাৰ কিমান বয়স? ইণ্টাৰেষ্টিংলি এই হাতীৰ মত বাবুই প্ৰথমবাৰ লক্ষী বুলি ক'লে আৰু নেক্সট টাইম সোধোতে হাতীৰ নামটো জয়মালা বুলি ক'লে। ক'ব নোৱাৰোঁ কোনটো সঁচা। চ' এইবোৰ আমাৰ বিটুৰ পাল। সি উঠিছে হাতীৰ পিঠিত, সি একোৱে ভয় নকৰে। এই এনিমেল বুলি ক'লে সি বহুত ভাল পায়। বিটু কি কৰিছা? হাতীৰ পিঠিত উঠি বহুত দিনৰ মূৰত বহুত ভাল লাগিল। আপোনালোকে হাতীৰ পিঠিত উঠি ভাল পায়নে জনাবচোন বাৰু মোক, বা কোনে কোনে হাতীৰ পিঠিত উঠি পাইছে কাইণ্ডলি কমেণ্ট কৰি জনাব।
ৰ'দত একো দেখাই নাপায় স্কিনখন আমাৰ ভালকৈ কি হৈ আছে একো নহয় হাতীৰ পৰা নামাৰ সময়ত আমাৰ বিদ্যুৎ লাগিল ভয় ঘূৰি দিয়া এনেকৈ তাৰ দেউতাকে মানে মোৰ দাদাই গৈ তাক নমাই আনিব লগা হ'ল চ' আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে আৰু যদি ভাল লাগিছে এটা লাইক দিব নাপাহৰিব আৰু যদি মোৰ চেনেলত আপুনি নতুন হয় কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব উইথ দ্য বেল আইকন চ' আজিলৈ বাই বাই থেংক ইউ আৰু শেষত ঐৰাৱতক আমি এটা নমস্কাৰ জনাই আজিৰ কাৰণে বিদায় দিওঁ